হাই বন্ধু বান্ধৱীসকল, কি খবৰ? আজি কলেজত যিহেতু ৰূপালী জয়ন্তী আছে, সেইবাবে কলেজলৈ বুলি মই ওলাইছোঁ এতিয়া। যিহেতু কালি দুদিনীয়া কাৰ্যসূচী আছিল আৰু এতিয়া মই সাজি কাচি ওলাইছোঁ। আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাবচোন বাৰু। এতিয়া আহকচোন, মই এতিয়া বৰ্তমান কলেজ পালোহি। এয়া কলেজৰ সন্মুখত যোনৰ মিটিং আহে, সেইফালে মিটিঙলৈ যোৱা বাটটোত ছাতিৰে ইমান সুন্দৰকৈ সজাইছে, বহুত ভাল লাগিছে। দুদিনীয়া কাৰ্যসূচীত মই প্ৰথম দিনা থাকিব নোৱাৰিলোঁ, কিন্তু ছেকেণ্ড দিনাও বহুত ভাল লাগিলে, কাৰণ আজি শোভাযাত্ৰা আছে। আৰু এয়া আমাৰ ৰূপালী জয়ন্তী গেটখন যিহেতু বাহিৰে ইমান ধুনীয়াকৈ বনাইছে, আপোনালোকে চাওকচোন। আৰু আমাৰ কলেজত যিহেতু অৰ্থনীতি বিভাগৰ বিহু আছিলে, সেইবাবে বিহুৰ কাৰণে সিহঁতে ডেক লৈ লৈছে আৰু টমটমত, আৰু সিহঁতে নাচি নাচি সিহঁতৰ খোপা খুলি গৈছে। বহুত ভাল লাগিছে আজি, কাৰণ মই দেৰিকৈ পালোহি, পোৱাও নাই। তথাপিও তাৰ আগত অৰ্থনীতি বিভাগৰ আগত নেপালী আছিল, নেপালী আগত আহোম আছিল, আৰু আহোমৰ আগত আমাৰ দলটো আছিল যিহেতু অসমীয়া বিভাগৰ। সেইবাবে মই অসমীয়া বিভাগটো দেখুৱাম বাৰু, কিন্তু সকলে চাওকচোন অৰ্থনীতি বিভাগৰ ইমান ধুনীয়াকৈ নাচিছে নহয়। আৰু ইয়াত আমাৰ নেপালী সম্প্ৰদায়ৰ লোকসকলে দৰা কইনা হৈ আহিছে, ইয়াত দৰা আৰু কইনা ইমান ধুনীয়া লাগিছে। আৰু এয়া আহোমসকল, তাৰ পৰা আছে আমাৰ দলটো, যিহেতু এয়া আমাৰ নামতি দলটো সোমাইছেহি আৰু দেই, ইমান ধুনীয়া লাগিছে আমাৰ নামতি দলখিনিক, একদম হিৰত সেন্দুৰ চেন্দুৰ লৈ আহিছে। আৰু আমাৰ ইয়াত যিহেতু সকলো ভাষা জনগোষ্ঠীৰে আছে, সেইবাবে সকলো জনগোষ্ঠীকে পাব। বড়ো, মিচিং, সোণোৱাল কছাৰী, বহুতো প্ৰদৰ্শনী আছিলে, কাৰণ মই দেখিবলৈও নেপালোঁ, কাৰণ নিজৰ নিজৰ বিভাগত সোমাব লাগে। সেইবাবে আপোনালোকে চাৰিওকাষটো চাওকচোন। আৰু আমাৰ ইয়াত ছাৰসকলেও বহুত ভাল লাগিল আজি ছাৰ। আৰু এয়া দেউৰী সম্প্ৰদায়ৰ লোকসকল, যিসকলে শিক্ষাতত্ত্ববিদ লৈছিলে, শিক্ষাতত্ত্ব লৈছিলে, সেইবাবে সেইসকলৰ চাওকচোন এইটো। এতিয়া আমাক খাবলৈ দিলে এটা জুচ আৰু এটা খচৰি, যিহেতু সকলোৰে ৰ'দত ভাগৰ লাগি আহিছে। এতিয়া আৰু আমাৰ মিটিং আৰম্ভ হ'ব, সেইবাবে ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰীসকলে কোৰাছ গাব আৰু মিটিং আৰম্ভ হ'ব। এয়া গাইছে আৰু সিহঁতসকলে সাজু হৈছে। এতিয়া আমাৰ মিটিং আৰম্ভ হৈ গ'ল। প্ৰথমে আমাৰ এখন কিতাপ উন্মোচন কৰিছে, যিহেতু আমাৰ কলেজৰ পৰা ৰূপালী জয়ন্তী উপলক্ষে জোনাই গাৰ্লছ কলেজৰ পৰা এইখন আমাৰ। তাৰপিছত ইয়াত আমাৰ যিহেতু শিক্ষামন্ত্ৰী ৰণোজ পেঙুৰ ডাঙৰীয়া আহিব, সেইবাবে অলপ সময় থাকিম, কিন্তু তেখেত অহালৈ মই নাথাকিম চাগৈ। ছাৰক উন্মোচনী ভাষণ ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। এগৰাকী ছাৰে কিতাপ এখন উন্মোচন কৰিছে। যিহেতু ভাল লগা নাছিল, সেইবাবে মই কলেজৰ পৰা সোনকালে ওলাই দিলোঁ, আৰু বহুত আগদিনাখন টোপনি ক্ষতি আছিল, আৰু সেইবাবে মই স্কুটি লৈ আহিছিলোঁ। বেছি গাটো বেয়া লাগি থকা দেখি মই ভাবিলোঁ নাই, বেছি বেয়া লগাতকৈ ঘৰলৈ যাওঁগৈ। সেইবাবে ঘৰলৈ বুলি মই স্কুটিখন মনে মনে লৈ গুচি আহিছোঁ। আৰু বেছি ভোক লগা বাবে মই হোটেলত সোমাই এনেদৰে খাই ল'লোঁ, খাই লৈ ঘৰলৈ। আৰু মই এতিয়া ঘৰ পালোহি যেন তেন, গাটো বহুত বেয়া লাগি আছে।
আৰু কিনো কৰিম, এতিয়া আহি মই চাহ অকণ খাই ল'লোঁ, খাই লৈ অকণমান শুম। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় সকলোৱে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।